হাই বন্ধুসকল, আমি আজি মৰিগাঁৱলৈ যাম আৰু মোৰ লগত যাব পৰাগ যাব। আমি দুয়োটাই মৰিগাঁও অধিৱেশনস্থলীলৈ যাম আৰু আপোনালোকে চাই থাকক, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম গোটেই অধিৱেশনস্থলীটো। বলক যাওঁ। আমি বৰ্তমান অধিৱেশনস্থলী পাইছোঁহি, য'ত 88 সংখ্যক বাৰ্ষিক অধিৱেশন হ'ব, আমাৰ মূল অধিৱেশন। আমি আহি পাইছোঁহি। আহক আপোনালোকক দেখুৱাম আৰু মোৰ লগত আছে পৰাগ। আমি আপোনালোকক দেখুৱাম, আপোনালোকক সম্পূৰ্ণ দেখুৱাবলৈ চেষ্টা কৰিম। আহক যাওঁ। বান্ধৱ আই মাতৃ সভাকো সেৱা জনাইছোঁ। দেখিছে সকলো বাপ সমস্ত কৰ্মত সম্পূৰ্ণৰূপে ব্যস্ত আছে ভকত আদৰাৰ বাবে। বুঢ়ালুইতে উত্তৰ দিশত মই যাক পৰখি যাওঁ দক্ষিণৰ কাৰ। এয়া দেখিছে সুন্দৰভাৱে অধিৱেশনস্থলীটো সজাই তুলিবলৈ সকলো ভকতে ব্যস্ততা হৈ আছে, আপোনালোকে দেখিছে। কুবৰ নগাঁৱে কয়ো লাগেৰে বুকু ভৰি মই যাক ভাল পাওঁ পশ্চিমৰ কামৰূপে। বলক আৰু অলপ আগলৈ যাওঁ। গোটেই অধিৱেশনস্থলীটো দেখুওৱা সম্ভৱ নহ'ব পাৰে, তথাপি যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বলক আৰু আগবাঢ়ি যাওঁ। প্ৰীতিৰ সুৰেৰে কয় ময়ো তো জেউতি বিলাওঁ, ময়ো তো জেউতি বিলাওঁ। এইফালেও সকলো ভকতে শিবিৰ নিৰ্মাণত সম্পূৰ্ণৰূপে ব্যস্ত হৈ আছে, দেখিবলৈ পোৱা গৈছে। বাৰু বলকচোন আমি শিবিৰ ভিতৰ চোৱাত সোমাই চাওঁ কিদৰে সজাইছে। এয়া দেখিছে সুসজ্জিতভাৱে সজাই তোলা হৈছে সকলো শিবিৰ। কিংবদন্তি সাঁচি পাতে গাই যাৰ গৌৰৱ গাথা উপ্ৰধ্বজ ৰাম সিংহ ভীম জোঙাল বলহুৰ কথা কইনা কন্দাখিলে আজিও বিনাই ইতিহাসী ৰূপ কথা দিয়ে সোঁৱৰাই কলংক পিলিকিৰি আমাৰ জীৱন ধাৰা লাহৰি ঘাটত পাওঁ ঘাট পোৱালি ৰজাই গা ধোৱা মায়ঙৰ মায়াটো অতি বিচাৰি পাওঁ এয়াই আমাৰ মৰিগাঁও সমন্বয়ৰ মৰিগাঁও গতি প্ৰগতিৰ মৰিগাঁও। শিলচাঙত পাওঁ ৰাজন্য আসন তাহানিৰ মহামিলনৰ সোঁত মৈৰাবাৰীৰ মাজে। হাঁচি জোন ঘেন জোন বিলৰ পাৰতে পাহাৰ ভৈয়া মোৰ মিলন ঘটে ও পাহাৰ ভৈয়া মোৰ মিলন ঘটে হুছেনে বিনিময়ৰ হাত ঘনি বহে।
মন পকৰীয়া সোণাই পবিতৰা চনকা গাঁওখনিও আছে কাহানিও ৰ'দ নপৰা কাহানিও ৰ'দ নপৰা ৰামায়ণ ইসুবা সীতা জখলাতে পা এয়াই আমাৰ মৰিগাঁও সংস্কৃতিৰ মৰিগাঁও সমন্বয়ৰ মৰিগাঁও বৰদোৱা পাতে কি বৰি আৰু আলি পুখুৰী ধন্য ধন্য শংকৰ গুৰুৰ এয়া উপজা ভূমি প্ৰচাৰিলে ই থানতে গুৰু নৱ ভক্তিবাদ চৰণতে ধৰো নৌকাস্থ হ'ল লক্ষ্মীনাথ আহৰগুৰিত ভাষাত কৰিলে এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ যদি আমাৰ ভিডিঅ'টি চাই ভাল লাগিল আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ